তো ইতিমধ্যে আমাৰ এয়া দেখিছে আমাৰ হেৰি হৈছে এইটো মানে আমাৰ চাউল বহি আছে আৰু এইটো আমাৰ মেইন মানুহটো দেখাই দিছোঁ আৰু দেখাই দিছোঁ এইটো দেখিছে স্বাগতম বন্ধুসকল বোলে স্বাগতম আজি উপস্থিত আছোঁ আমি টেঙাপানীত আৰু এয়া দেখিছে মাংস চাংস আছে আৰু আমি মানে আমাৰ কি আছিলে আমি যিহেতু হুঁচৰি গাইছিলোঁ হুঁচৰি পাৰ্টিৰ মানে আজি খানা চ' দেখাই যাম গোটেইখিনি আৰু প্ৰথমতে আমি কালি ৰাতি গাইছিলোঁ যিহেতু 11:30 মানৰ ক্লিপ এটা আছে সেইটো চাওকচোন আপুনি কেনেকৈ হয় কমেণ্টত জনাব তাৰপিছত আমি আজিৰ যোনখিনি আমাৰ মানে প্লেনিং সেইখিনি আমি দেখাই আছোঁ ঠিক আছে চাওক আপুনি আমি ভিডিঅ'টো চাই লওক উপস্থিত আছোঁ আমি টেঙাপানী হেৰি আৰু দেখিছে ছাগলী মাংস আনিছোঁ 5 কেজি ঠিক আছে আৰু পলিথিন এতিয়া ডাষ্টবিন নাই যিহেতু আৰু ধুই লওঁ দেই ত' ইতিমধ্যে ধুই কৰি ল'লোঁ আৰু চাব পাৰিছে চাইছে চাগে কেনেকুৱা লাগিছে মানে আনপ্ৰফেশ্যনেল আৰু হ'লেও আৰু এইটো হৈছে মাংস এয়া আমাৰ জুইটো বাছ চলি আছে দেখিছে কালি হুঁচৰি গোৱাৰ পইচাৰে আজি এয়া দেখিব পাইছে আমাৰ হুঁচৰি পাৰ্টি এয়া দেখিছে কি বনাইছে আমাৰ এয়া বিজেন দা আৰু এয়া আমাৰ দেখিছে অঁ ঠিক আছে অঁ মছলা আৰু পিঁয়াজ বনি আছে অঁ এইফালে আছে আমাৰ ছাৰ পুমা ছাৰ আৰু এইফালে আমাৰ ছাৰ অলপ মুখখন চাই দিয়ক আৰু এইফালে আমাৰ এই খৰি বিচাৰিব আহিছোঁ আমি এয়া দেখিছে পুৰা ফটো তুলি আছে এটাই এয়া 5 কেজি হৈ আছে ছাগলী মাংস দেখাত ব্ৰইলাৰ নিচিনা লাগিছে কিন্তু ছাগলী মাংস অলপ পিছা খালে হ'ব ভাল বুজি কি কৰিছে এয়া আমাৰ ডাইৰেক্ট লোকেল ষ্টাইলত পিছা পিছি কৰি আছোঁ এয়া আমি বৰ্তমান পাহাৰৰ মাজত আহি অলপ খানা খাবলৈ ওলাইছোঁ আৰু আমাৰ এইটো আমাৰ বিজেন্দ্ৰ কাৰিকৰ আমাৰ এক্স কাৰিকৰ কাঠাৰদা ৰিটায়াৰ লৈ ল'লে তাৰপিছত আমাৰ গুণজনক আমাৰ নতুন টিমত সোমাইছোঁ তাক প্ৰথমতে বিলাহী কাটিব দিছোঁ তাক সদস্যবিলাকে চাই আছে মছলা ঢলা মানুহ হয় এইবিলাক লগতে তেল দিয়া মানুহ আৰু আমাৰ বিতুপন দা এয়া মোবাইলটো লৈ চাই আছে বহুত চিনিয়ৰ মানুহ হয় ছাইডত বহি আছে লগতে আমাৰ ইয়া কেষ্টাৰ নামটো ইয়াৰ নামটো কি নহয় কোন হয় এইটো চাওঁ মোক দেখুৱাত নাই অঁ এইটো আমাৰ চামিলন টিমুং ইয়াৰ নাম মোৰ নাম গম নাপাই চাগে মই নকওঁ এনেও পাছত গম পাওঁ মোৰ নাম আৰু ইয়াৰ নামো নকওঁ মই এইজন নামো নকওঁ তাৰ নামো নকওঁ আমি পাছত কাৰ নামো নকওঁ কিয় ক'ম তো ইতিমধ্যে আমাৰ এয়া দেখিছে আমাৰ হেৰি হৈছে এইটো মানে আমাৰ চাউল বহি আছে আৰু এইটো আমাৰ মেইন মালটো দেখাই দিছোঁ ৰ'ব দেখাই দিছোঁ এইটো দেখিছে আৰু এইফালে ধুনীয়া এটা হেৰি আৰু এইফালে ফটোশ্বুট চলি আছে বস্তু এটা আনিম এতিয়া ঠিক আছে চাব আপুনি মোক কৰা মন দিলে এইটো আমাৰ লোকেল ৰেফ্ৰিজাৰেটৰ লোকেল ফ্ৰিজ ঠিক আছে that's it okay বলো আমি ভাত খালোঁ মানুহ চলিবলৈ নাচাব খালি মুখখন কেইখন চাওক খাই লওক
চ' ইতিমধ্যে আমাৰ খাই কৈ হৈ গ'ল ৱেডাৰটো চাওক একদম বাহ কি ধুনীয়া এটা ভিউ আৰু আমাৰ সন্দীপ দা পূৰা বাচন মাজি আছে পূৰা ভাতৰ 5 কেজি চাউল যিহেতু বহাইছিলোঁ আৰু ইয়াত খাইছিলোঁ দেখিছে কি ধুনীয়াকৈ চাফা কৰি দিছোঁ এইখিনি পেলাই দিছোঁ আৰু জ্বলাই দিছে আমাৰ জ্বলাই দিছে আৰু এইফালে দুটা মডেল ৰৈ আছে আমাৰ দাদাক চিনি পায়েই আমি যামগৈ হৈ গ'ল পূৰা বিহুৰ খানা চানা হৈ গ'ল হুঁচৰি একদম পইচা যিহেতু অলপমান উঠিছিলে সেইকাৰণে অলপমান খানা চানা কৰিলোঁ হৈ গ'ল খানা বাই বাই Messing with my head again. You had your heart